নমস্কাৰ বন্ধুসকল, আৰম্ভ কৰিছোঁ এটা নতুন ব্লগ। প্ৰথম ব্লগ আৰম্ভ কৰিছোঁ। প্ৰথম আমি উমানন্দ মন্দিৰ যাম আজি মহা অষ্টমী। সকলোলৈকে মহা অষ্টমীৰ বহুত শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ। তাতে দেৱী মা দুৰ্গাই সকলোকে ভালে ৰাখে, কুশলে ৰাখে। আমি এতিয়া আৰম্ভ কৰিছোঁ নতুন ব্লগ। এইটো মোৰ ৰুমমেট লগতে ওচৰতে আছে। হাই কৈ দিয়া। হাই। আৰু ইয়াৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই সকলোৱে। এইটো প্ৰথম ব্লগ দিব, আপলোড দিব, তো সকলোৱে মৰম দিব আৰু কমেণ্ট কৰি জনাব প্ৰথম ব্লগটো কেনেকুৱা হৈছে। আমি ক'ত যাম আজি? আজি আমি যাম উমানন্দ। আমি আহি ফুটব্ৰিজ পালোঁ। এইখন হৈছে আপোনাৰ ষ্টাৰবাক্স, যোনটো মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ আছে। তাৰ পৰা অলপমান আগলৈ আহিলে এই ফুটব্ৰিজখন পায়। আমি এতিয়া গৈ আছোঁ য'ৰ পৰা মানে আমি ক'ত যাম? উমানন্দ যাম। ঘাটলৈ গৈ আছোঁ। আমি ঘাটৰ চব ডিটেইলছ আপোনালোকক দিম, কৈ থাকিম, আপোনালোকে চাই থাকিব। আমি আহি এতিয়া উমানন্দ পাই গ'লোঁ। ইয়াত টিকেট ল'লোঁ এজনৰ 200 টকাকৈ অহা যোৱা। মোৰ লগৰটো আছে, ই উমানন্দ। এই কেনেকুৱা অনুভৱ? একদম তাগৰা অনুভৱ, কাৰণ মই মাজুলীৰ আৰু যিহেতু গম পায় এটা ডাঙৰ বৃহৎ নদী দ্বীপৰ পৰা সকলোতকৈ সৰু নদীটো চাবলৈ আহিছে। এইটো তোমাৰ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন বিশ্বৰ সৰ্বাতকৈ সৰু নদী দ্বীপটোলৈ গৈ আছে। আমি টিকেট লৈ ল'লোঁ ইয়াত দুজনত 400 টকা দি পেলাই অহা যোৱা টিকেট একেলগে। তাৰপিছত আমি এতিয়া ওলাইছোঁ জলপৰীত যাম। উমানন্দ পিলগ্ৰিম চাৰ্ভিচ জলপৰীত যাম। পইচা পাতি দি আজৰি, খালি এতিয়া কি হ'ব কি কথা একোৱেই গম নাপাওঁ। কোনখন নাও যাব, কেইটা বজাত ঘূৰিম, তাৰ পৰা কি কথা একো নাজানো। ঠিক আছে বাৰু, চাই থাকক আপোনালোকে। এইখন আমি MV জলপৰী পাই গ'লোঁ। সেইখন নহয়। এতিয়া আছোঁ MV জলপৰীত। এইখন বহুত ধুনীয়া নাও বনাইছে দেই, মানে এখন ফেৰী আৰু ধুনীয়া ফেৰী। মোৰ লগৰটোৱে ব্লগ বনাই আছে। তাৰপৰা আপোনালোকক এটা মই ক্লিপ দেখাই দিছোঁ, চাই লওক MV জলপৰীখন কিমান ধুনীয়াকৈ বনাইছে। তলতো বহুত ধুনীয়াকৈ আপোনাৰ সজাই থৈছে, প্ৰগ্ৰেম হৈ থাকে। তলত প্ৰগ্ৰেমো হয় দেই। তলত গোটেই পূৰা ছেটিংছ মিলাই থোৱা আছে প্ৰগ্ৰেম কৰা। দেখাই দিম আপোনালোকক চব ওপৰৰ পৰা ভাল ক্লিপ কেইটামান দেখাম, আপোনালোকে চাই থাকিব। আমি আহি তলত কত যুগ ধৰি আহিছে প্ৰকৃতি সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ। ফেৰীখন এৰিছে। আমাৰ এতিয়া ফেৰী এৰিলে, ফেৰীখন ৰখাই থৈছিলে আৰু ইফালে এৰিলে। এইফালে মানুহ চাবলৈ আহিছে, ফটো উঠিছে, ব্লগ বনাইছে আৰু মই ব্লগ বনাই আছোঁ।
উমানন্দ পাই গ'লোঁ। উমানন্দ কেনেকুৱা লাগিছে? বহুত বেছি ভাগৰ লাগিছে। পাহাৰ বগাই বগাই চেনিমাই চিৰি বগাই বগাই আহি আছোঁ উমানন্দলৈ। আৰু মেইন মন্দিৰটো যিটো হোৱাগেই নাই, কিমানবাৰ জোৰ যাব লাগিব। ভাগৰ লাগিছে। আমি আহি উমানন্দৰ ওপৰ পাইছোঁহি আৰু অলপমান দূৰ আছে। চিৰি বগাই বগাই আহি আছোঁ। লগাই দিছোঁ। মন্দিৰৰ ওপৰলৈ উঠি আহিছোঁ আমি। উমানন্দ মন্দিৰ পালোঁ। এয়া মন্দিৰ দেখাই আছোঁ। এয়া মূল মণ্ডপ, মানে মূল পূজাভাগ, পূজাগৃহ। আৰু এইফালে আৰু মন্দিৰ আছে। আমি তললৈ এবাৰ যাওঁ। এইফালে ওপৰত এইফালে ৰ'পৱে আছে। ৰ'পৱেটো গৈ পেলাই অলপ দেখাই আছোঁ আৰু। এইখন মেইন গেট। আপুনি এইফালে সোমাই গৈছিলোঁ। তাৰপৰা এইফালে আছে সৰবৰী মন্দিৰ। আমি এতিয়া তললৈ গৈ আছোঁ, দেখাই আছোঁ আৰু। সভাটো কৰাৰ পিছত দক্ষিণাটো দিয়ক। তললৈ আহিলোঁ। তলত পুষ্পাঞ্জলি দিলোঁ, নিৰ্মালি দিলোঁ, পুষ্পাঞ্জলি দিলোঁ। আমি এতিয়া যাবলৈ লৈছোঁ ঘৰলৈ, কাৰণ 5টা বজাত ইয়াৰ পৰা ফেৰী আকৌ ৰিটাৰ্ণ হ'ব। গতিকে আমি যাবলৈ লৈছোঁ এতিয়া। যাওঁ। আজিলৈ বাই বাই, ধন্যবাদ। दिल में मेरे मांगते तस्वीर जैसे हो दीवार पे तुझ पे फिदा जरा सा हंस के जो देखा तूने तेरा बिस्मिल हो गया गुलाबी आंखें जो तेरी देखी शराबी ये ইমানখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও যাতে এনেদৰে ভিডিঅ'সমূহ চাই মোক আগুৱাই যোৱাত সহায় কৰে, তাকে কামনা কৰিছোঁ। মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।